নমস্কাৰ আজি আমি আলোচনা কৰিবলৈ ওলাইছো চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ পাঠ 11 অসমৰ প্ৰাকৃতিক সম্পদৰ প্ৰশ্ন উত্তৰ অনুশীলনী 1 নম্বৰ উত্তৰ লিখা ক নম্বৰ প্ৰশ্ন প্ৰাকৃতিক সম্পদ কাক বোলে উত্তৰ আমাৰ পৃথিৱীখনত থকা বায়ু পানী খনিজ পদাৰ্থ অৰণ্য আৰু বন্যপ্ৰাণীবোৰ প্ৰত্যেকেই একোটা সম্পদ এইবোৰ আমাৰ বিভিন্ন কামত প্ৰয়োজন হয় প্ৰকৃতিৰ পৰা পোৱা বাবে এইবোৰ প্ৰাকৃতিক সম্পদ বোলে খ নম্বৰ প্ৰশ্ন খনিজ সম্পদ কাক বোলে উত্তৰ ভূগৰ্ভত খাৰুৱা তেল প্ৰাকৃতিক গেছ কয়লা চূণশিল আদি পোৱা যায় ভূগৰ্ভত পোৱা এই সম্পদবোৰেই হৈছে খনিজাত বা খনিজ সম্পদ গ নম্বৰ প্ৰশ্ন অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি উত্তৰ অসমৰ প্ৰধান খনিজ সম্পদসমূহ হ'ল খাৰুৱা তেল প্ৰাকৃতিক গেছ কয়লা চূণশিল আদি ঘ নম্বৰ প্ৰশ্ন অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয় উত্তৰ খাৰুৱা তেলৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য সেয়েহে অসমক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয় ঙ নম্বৰ প্ৰশ্ন জলজ সম্পদ কি উত্তৰ পানীত বিভিন্ন প্ৰাণী যেনে মাছ কাছ ঘৰিয়াল শিশু আদি থাকে এইবোৰ আমাৰ বৰ উপকাৰী পানীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহ আমাৰ জলজ সম্পদ ছ নম্বৰ প্ৰশ্ন অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম লিখা উত্তৰ অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম হ'ল ধান মাহ আৰু সৰিয়হ ছ নম্বৰ প্ৰশ্ন তিনিবিধ বনজ সম্পদৰ নাম লিখা উত্তৰ তিনিবিধ বনজ সম্পদৰ নাম হ'ল গছ-গছনি জীৱ-জন্তু আৰু চৰাই-চিৰিকটি 2 নম্বৰ প্ৰশ্ন আমি কিয় প্ৰাকৃতিক সম্পদবোৰৰ সৎ ব্যৱহাৰ কৰিব লাগে উত্তৰ সকলো প্ৰাকৃতিক সম্পদসমূহ অতি মূল্যৱান সেয়ে আমি এই মূল্যৱান প্ৰাকৃতিক সম্পদসমূহ সৎ ব্যৱহাৰ কৰিব লাগে যাতে এইবোৰ প্ৰকৃতিৰ বুকুৰ পৰা নিঃশেষ হৈ নাযায় 3 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া ক নম্বৰ আলকট্ৰা কয়লাখনিত পোৱা যায় শুদ্ধ উত্তৰ খ নম্বৰ চূণশিল এবিধ বনজ সম্পদ অশুদ্ধ গ নম্বৰ প্ৰাকৃতিক সম্পদসমূহ আমি সৎ ব্যৱহাৰ কৰিব লাগে শুদ্ধ উত্তৰ ঘ নম্বৰ অসমৰ কাৰ্বি আংলং জিলাত খাৰুৱা তেল প্ৰচুৰ পৰিমাণে পোৱা যায় অশুদ্ধ উত্তৰ ঙ নম্বৰ ভূগৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী অশুদ্ধ উত্তৰ 4 নম্বৰ প্ৰশ্ন ক অংশৰ লগত খ অংশ মিলোৱা কয়লা কয়লাটো হ'ব খনিজ সম্পদ খাৰুৱা তেলটো হ'ব পনীয়া সোণ গড় হাতীটো হ'ব বনজ সম্পদ পানীত থকা প্ৰাণীসমূহ হ'ব জলজ সম্পদ